নমস্কাৰ, আপোনাৰ ভালনে? মোৰো ইমানো ভাল নহয়। আপুনি ভেকচিন ল'লেগে নে? আপোনাৰ ঘৰৰ মানুহকো ভেকচিন ল'বলৈ দিব দেই। মই আজি ক'বলৈ যাবলৈ লৈছিলোঁ। কৰোণা ভাইৰাছৰ কাৰণে যাব নোৱাৰিলোঁ আৰু কেঞ্চেল হৈ গ'ল। আপুনিও বাহিৰলৈ নাযাব দেই, নহ'লে আপুনি কৰোণা ভাইৰাছ হ'ব। সেইকাৰণে আজি মই ক'বলৈ গৈ আছোঁ এটা ভাল কথা। আপুনি কৰোণা ভাইৰাছত বাহিৰলৈ নাযাব। বাহিৰলৈ যালেও মানুহ নুচুব, হাত ধুই চেনিটাইজাৰ লগাইহে চুব দেই। আৰু আপুনি ভাল ভাল বস্তুবোৰ খাই থাকিব, যেনেকৈ আপেল, অৰেঞ্জ, গ্ৰেপছ আৰু এনেকৈ লিচু। সেইবোৰ খাই থাকিব, তেতিয়াহে আপোনাৰ ভাল লাগিব, নহ'লে আপোনাৰ গা বেয়া লাগিব। ভেকচিন লৈচোন গা বেয়াই লাগে। সেইকাৰণে আপুনি আজিকালি মাছ মাংস নাখাব দেই। কৰোণা ভাইৰাছ হৈ আছে নহয়, বাহিৰলৈ নাযাব। আৰু গম পাইছেনে? আজিকালি আৰু কিনো বাহিৰলৈ যাবই নোৱাৰিছোঁ আৰু কৰোণা ভাইৰাছৰ কাৰণে। আৰু সেইকাৰণে আমি আৰু ঘৰতে থাকিব লাগে। আমনি লাগে। বাহিৰলৈ গ'লেও আপুনি চেনিটাইজাৰ লগাব, হাতটো ধুব দেই।